মোৰ ফালৰ পৰা হোলী সকলোকে শুভেচ্ছা থাকিল বাৰু আৰু হোলী মানে ভালকৈ মানাব ত' মই এনে সৰু সৰু ল'ৰাবিলাকৰ লগতে ঘূৰি আছোঁ মানে কি কৰিবি আৰু মানে ৰাণাৰ এতিয়া মানে টাইম নাই সকলোৰে ত' এতিয়া সকলোৱে কাম টাম যায় এতিয়া আমি বাৰু অলপ ঘূৰি আছোঁ মানে আবিৰ খেলা আছিল কিন্তু আজি মানে ফাইনেল ৰং খেলা পূৰা কালা কালা পূৰা ৰং দি এতিয়া এইটো দেখা পাইছোঁ পূৰা নিচান হোলী নামৰ জাষ্ট এটা চিম্পল ভিডিঅ' দি দিলোঁ মানে বহুত দিনৰ পিছত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগতে মই পূৰা ঘূৰি আছোঁ ৰং দি ৰং দিব নালাগে একটা ফটো দিম ফটো কো দেখ রং দিবে না লাগে আগে ফুল কো দেখ মরে আপার মই আমি নরে তে ঠকলাই কর দে উরি কারিখানটা দেখল প মানে কালি তো বজাৰত গেলো মানে চিন্তালে আনু গলে বজাৰত গৈ মই ওলে চুলি কাটি আহিলো এতিয়া মানে ৰং খেলি আছো কি কৰি আছো চা ভিডিওটো এন্ডলৈকে চাই দেখক মোৰ ফালৰ পৰা হোলী সকলোকে বহুত 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 শুভেচ্ছা থাকিল চ' মানে ভিডিঅ'টো মানে ইমান ভাল নহ'ল মানে জাষ্ট চিম্পল ভিডিঅ' এনে মানে হোলী নামত মানে ইমান ভাল নহ'ল ভিডিঅ'টো কিন্তু মানে ল'ৰা ছোৱালীৰ লগত ঘূৰিলোঁ হোলীটোলৈ খেলালোঁ মানে হোলী নামতো খেলাবই লাগিব নহ'লে আৰু কেনেকুৱা হয় হোলী চ' যদি ভিডিঅ'টো মানে নতুন যদি মোৰ চেনেলটো নতুন হৈছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নাপাহৰিব আৰু তো এতিয়া আমাৰ ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰিম তো বাই